এনেকুৱা ধুনীয়া ধুনীয়া উপহাৰবিলাক পালে মনটো সঁচাকৈ বিৰাটেই ভাল লাগে নহয়নে বাৰু। আৰু আজি হ'ল মোৰ জন্মদিন। এয়া দুজনীয়ে ওলাই আহিছোঁ ওচৰৰে পদুম পুখুৰীলৈ বুলি। ঘৰতনো কিমান সোমাই থাকিম, সেইকাৰণে ভাবিলোঁ অকণ দুজনী ওলাই যাওঁ। আৰু এই ফুলপাহ চাওকচোন, ইমান মৰম লগা কি ফুলবোৰ আপোনালোকে কমেণ্টত জনাবচোন। এনেও মোৰ ফুলৰ প্ৰতি আকৰ্ষণটো বহুত বেছিয়ে, কিয় নাজানো, বহুত বেছি ভাল পাওঁ ফুলবোৰ। আৰু এইফালে এয়া দুজনী অকণমান খেলিলোঁ। আৰু এতিয়া আহিছোঁ দুজনী এয়া চক বজাৰলৈ বুলি, সৰু সুৰা বস্তু কিনিবলৈ আছিলে কিবা কিবি, ভাবিছোঁ কিনি লওঁ একেবাৰে। আৰু বহুত বেছি ভোকো লাগিছে, ভাবিলোঁ কিবা এটা খাই লওঁ সৰুকৈ হ'লেও। আৰু এয়া সৰু সুৰা বস্তু কেইটামান কিনিলোঁ, চশমা এযোৰ আৰু লগতে এয়া চাবি ৰিং এটা আৰু সৰু সুৰা এয়া কাণফুলিবোৰ যিহেতু লাগি থাকে বহুত বেছি। আৰু বেছিকৈ মোৰ এই বেগটোৱে বেছি ভাল লাগিলে, বেগটোও ভাবিলোঁ একেবাৰে লৈ লওঁ আৰু পিছত পাওঁ নাপাওঁ। আৰু যিহেতু কাপোৰ এযোৰ বনাব আছিলে, আৰু মানুহজনী আনিলে এয়া পেষ্ট্ৰি। আৰু আজি বনাইছিলোঁ চিম্পুলকৈ পোলাও আৰু লগতে আছিলে ছাগলী মাংস। আৰু আজি ভিডিঅ'টো ইমানেই।